নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। বন্ধু বান্ধৱীসকল, আপোনালোকক দিবলৈ লৈছোঁ এটা ডাঙৰ খবৰ। যোৰহাটৰ মাজমজিয়াত হোৱা নৃশংসৰ হত্যাকাণ্ডৰ মূল অভিযুক্ত কলা ল'ৰা ওৰফে নীৰজ দাসৰ মৃত্যু। জানিব পৰা মতে কলা ল'ৰা অৰ্থাৎ নীৰজ দাসে আৰক্ষীক এটা বৃহৎ ড্ৰাগছৰ ঘাটিৰ কথা কয়। এই ড্ৰাগছৰ ঘাটিৰ উদ্ধাৰ অভিযানত যোৰহাট মৰিয়নি সংযোগী পথৰ পৰা নীৰজ দাসে আৰক্ষী গাড়ীৰ পৰা পলায়নৰ চেষ্টা কৰে আৰু তাতেই পিছফালৰ পৰা অহা আৰক্ষী গাড়ী খুনাত আহত হয় নীৰজ দাস আৰু তৎকালীনভাৱে তেখেতক যোৰহাট মেডিকেল কলেজলৈ লৈ অনা হয় আৰু তাতে চিকিৎসকে তেখেতক মৃত বুলি ঘোষণা কৰে। কলা ল'ৰাৰ লগতে যোৰহাট জিলাৰ 3জন আৰক্ষী বিষয়াৰো আঘাতপ্ৰাপ্ত হয়। যোৰহাটৰ মাজমজিয়া নিৰ্মল চাৰিআলিত বৰ্বৰভাৱে মৰিয়াই হত্যা কৰা ছাত্ৰ নেতা দেৰগাঁৱৰ অনিমেষ ভূঞাৰ হত্যাকাৰীয়ে আছিল এইজন কলা ল'ৰা ওৰফে নীৰজ দাস।